কেমেৰা চাই আছনে? নমস্কাৰ, মই অতুল ভূঞা। বহুদিনৰ মূৰত পুনৰ আপোনালোকৰ ওচৰত লাইভলৈ আহিছোঁ। ফেনখন অলপ অফ কৰি দিলে ভাল পালোঁ হয়। এইমাত্ৰ মিছন চাইনাৰ প্ৰিমিয়াৰ মই চাই আহিলোঁ। মিছন চাইনা কাইলৈ ৰিলিজ হ'ব। আজি সীমিত সংখ্যক দৰ্শকৰ বাবে জুবিন গাৰ্গে মিছন চাইনাৰ প্ৰিমিয়াৰ ব্যৱস্থা কৰিছিল। মই সৌভাগ্যৱান যে মিছন চাইনাৰ প্ৰিমিয়াৰ চাবলৈ মই সক্ষম হ'লোঁ। কিন্তু দৰ্শকসকলে জ্ঞাতৰ্থে জনাওঁ যে আজি মিছন চাইনা 7:30 প্ৰিমিয়াৰ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কিবা কিবি ভুলৰ বাবে 9:10 হ'ল। তাৰ বাবে জুবিন গাৰ্গৰ দুখ নহয়, আচলতে চলচ্চিত্ৰ হল কৰ্তৃপক্ষৰ সৈতে বুজাবুজিত কিবা ভুল হৈছিল। যি কি নহওক 9:10 পৰা মিছন চাইনাৰ প্ৰিমিয়াৰ আৰম্ভ হ'ল। মই ছবিখন চালোঁ। ইণ্টাৰভেল অৰ্থাৎ হাফ টাইম বুলি কওঁ বা ইণ্টাৰভেলত কওঁ, সেইখিনি সময়ত মই চিনেমা হলৰ পৰা ওলাই আহিলোঁ। অৰ্থাৎ মই চিনেমাখনৰ আধা চালোঁ। প্ৰায় 1 ঘণ্টা চিনেমা চালোঁ আৰু 1.5 ঘণ্টা সময় আছিল আৰু আধা ঘণ্টা সময় আছিল, কিন্তু আধা ঘণ্টা সময় নাচালোঁ। মই নোচোৱাৰ কাৰণে আপোনালোকে এইটো নাভাবিব যে চিনেমাখন বেয়া পাই মই ওলাই আহিছোঁ, সেইটো কথা নহয়। আচলতে মই মিছন চাইনা বেলেগ এটা দিনত চাম, দেওবাৰে চাম, অনুৰাধা হলত চাম। তাৰ বাবে মই ইতিমধ্যে যোগাযোগ কৰিছোঁ, টিকটৰ ব্যৱস্থা কৰিছোঁ, পৰিয়ালৰ সৈতে চাম। যিহেতু আজি মই অকলে চাইছিলোঁ, গোটেই চিনেমাখন শেষ কৰি দিবলৈ মন নগ'ল, আধা চাই গুচি আহিলোঁ। পৰৱৰ্তী সময়ত মোৰ পৰিয়ালৰ সদস্যসকলে চাব আৰু মই ইণ্টাৰভিউৰ পিছত পৰৱৰ্তী অংশ চাম বুলি সিদ্ধান্ত লৈছোঁ। মিছন চাইনাৰ ওপৰত মই বিতংভাৱে আজি কথা পাতিব ওলাইছোঁ। এতিয়া ছ'চিয়েল নেটৱৰ্কিং ছাইটত বিশেষকৈ মিছন চাইনাৰ ওপৰত ব্যাপক আলোচনা হৈছে, খুব ভাল কথা। কিন্তু এইখিনিতে এটা প্ৰশ্ন আহিছে যে মিছন চাইনা গুৱাহাটীৰ এটা ছবিঘৰত মুক্তি পোৱাৰ কথা আছিল, চেণ্ট্ৰেল হলৰ চিনেপলিছ নামৰ ছবিঘৰত। এই আজি আচলতে এই চিনেমাখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু চিনেপলিছত প্ৰিমিয়াৰ অনুষ্ঠিত নহ'ল। যোৱা 2 দিন ধৰি অসমৰ সংবাদ মাধ্যমত, বিশেষকৈ টেলিভিছন মাধ্যমত অনা অসমীয়া, অসমীয়া এইবিলাক লৈ যথেষ্ট বিতৰ্ক চলিলে যে অনা অসমীয়া ছবিঘৰৰ মালিকে অসমীয়া চিনেমা চলাব বিচৰা নাই। এনেকুৱা পৰিস্থিতি পালেগৈ যে আজি বিধানসভাৰ মজিয়াত ইয়াক লৈ বিতং আলোচনা চলিলে। বহুতে ক'লে যে নাই, অসমীয়া চিনেমা চলিবই লাগিব। জুবিন গাৰ্গৰ মিছন চাইনাক লৈ আজি শাসকীয় দল হওক, বিৰোধী দল হওক, সকলোৱে একত্ৰিত হ'ল, খুব ভাল কথা। কিন্তু বাস্তৱ সত্যটো সেইটো নহয়। বাস্তৱৰ সৈতে আমি জনাটো উচিত। মই দেখিছোঁ ফেচবুকতো বিভিন্নজনে চিনেমা হলটোত, চেণ্ট্ৰেল মলৰ এই চিনেমা হলটোত এই চিনেমাখনৰ মিছন চাইনাৰ প্ৰিমিয়াৰ নোহোৱাৰ বাবে সমালোচনা কৰিছে। কিন্তু আচল ঘটনাটো কোনো টেলিভিছন চেনেলত বা কোনো সংবাদ মাধ্যমত বিতংভাৱে সম্প্ৰচাৰ হোৱা নাই। সেয়েহে মই এজন দায়িত্বশীল সাংবাদিক হিচাপে, মোৰ যিহেতু কোনো টেলিভিছন চেনেল বৰ্তমান নাই, সেয়েহে ফেচবুকৰ জৰিয়তে মই কোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি মই ভাবিছোঁ। আচলতে চেণ্ট্ৰেল মলত এইটো কি নাম আছিল চিনেমা হলটোৰ? চিনেপলিছ নামৰ এটা চিনেমা হল বা মাল্টিপ্লেক্স এটা গঠন কৰা হৈছে, চিনেপলিছ যিজন মালিকে স্থাপন কৰিছিল, তেওঁ বিচাৰিছিল চিনেপলিছ বিখ্যাত হওক। বিখ্যাত হ'বলৈ তেওঁৰ বাবে আটাইতকৈ সুবৰ্ণ সুযোগ আছিল যে জুবিন গাৰ্গৰ মিছন চাইনাৰ প্ৰিমিয়াৰ তাত হওক। মিছন চাইনাৰ প্ৰিমিয়াৰ হোৱাৰ লগে লগে বহুত দৰ্শক তাত আহিব আৰু চিনেপলিছৰ বিষয়ে জানিব পাৰিব। কালি পৰ্যন্ত মই চিনেপলিছ কি মই নিজে ব্যক্তিগতভাৱে বুজা নাছিলোঁ বা মই জনা নাছিলোঁ, আৰু মই যাক সুধিছোঁ ক'ত চিনেপলিছ, কি চিনেপলিছ, কোনেও জনা নাছিল। ইতিমধ্যে চিনেপলিছ কৰ্তৃপক্ষ আৰু জুবিন গাৰ্গৰ মাজত এখন চুক্তিও হৈছিল। চুক্তি মৰ্মে চিনেপলিছে আজিৰ তাৰিখত জুবিন গাৰ্গৰ চিনেমাখনৰ প্ৰিমিয়াৰ কৰাৰ কথা আছিল। কিন্তু বাস্তৱ সত্যটো হ'ল, এই ছবিঘৰৰ মালিক কৰ্তৃপক্ষই ছবিঘৰৰ নিৰ্মাণ কাম চলাই আছিল। আজি পৰ্যন্ত তেওঁলোকৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাছিল। যিমানকেইখন আসনৰ ব্যৱস্থা কৰিলে আসনখিনি বহোৱা হোৱা নাছিল। সন্মুখৰ যিখন স্ক্ৰীণ আছিল, সেই স্ক্ৰীণখন সাজু হোৱা নাছিল। তেওঁলোকে ভয় খালে যে এনে অৱস্থাত যদিহে চিনেমাখন তাত আৰম্ভ কৰা হয়, স্ক্ৰীণত দেখিবলৈ বেয়া লাগিব, আসনৰ সংখ্যা কমিব। সেয়েহে তেওঁলোকে জুবিন গাৰ্গৰ সৈতে আলোচনা কৰি জুবিন গাৰ্গক চুক্তি ভংগ কৰি কৈছিল যে আমি আচলতে এই চিনেমাখন প্ৰিমিয়াৰ ইয়াত কৰিব নোৱাৰিম। ইয়াক লৈ সংবাদ মাধ্যমত আলোচনা হৈছে, টেলিভিছন চেনেলত এই সমগ্ৰ ঘটনাটো বিকৃত কৰি দিয়া হৈছে যে অনা অসমীয়া ব্যৱসায়ীয়ে অসমীয়া চিনেমা চলাব বিচৰা নাই। আজি সদনৰ মজিয়াত আঙুৰলতা, সত্যব্ৰত কলিতাৰ সতে ইয়াক লৈ যথেষ্ট হৈল্লা কৰিছে। বাস্তৱ সত্যটো সেইটো নহয়। আজি জুবিন গাৰ্গৰ প্ৰিমিয়াৰ চেণ্ট্ৰেল মলৰ সেই চিনেপলিছত চলা নাই যদিও, চিনেপলিছত কিন্তু আজি কোনো হিন্দী চলমি চলা নাই। আচলতে চিনেপলিছ আজি বন্ধ, কাৰণ চিনেপলিছ সম্পূৰ্ণ হোৱা নাই। গতিকে এনেই চিনেপলিছক লৈ অনা অসমীয়া অসমৰে মাজত আমি এটা বিতৰ্কৰ আৰম্ভ কৰিছোঁ। তাৰ বাবে আমাৰ সংবাদ মাধ্যম জগৰীয়া। ঠিক আছে, এইটো বেলেগ প্ৰসংগ। এইবাৰ জুবিন গাৰ্গৰ বিষয়টোলৈ। জুবিন গাৰ্গৰ মিছন চাইনা এখন অসমীয়া চিনেমা। ছ'চিয়েল নেটৱৰ্কিং ছাইটত চলিছে যে মিছন চাইনা অসমীয়া চিনেমা, দৌৰি দৌৰি যাম মিছন চাইনা চাম, সকলোৱে শ্লোগান দিছে, খুব ভাল কথা। কিন্তু মই ব্যক্তিগতভাৱে কওঁ যে এখন অসমীয়া চিনেমা হ'ল বুলি আমি চাব লাগিব, কিন্তু কোনো কথা নাই। অসমীয়া চিনেমা হ'লে আমি কিয় চাম?
কি দৰকাৰ আছে অসমীয়া চিনেমা? যদি সেইটোৱে হ'লহেঁতেন, অসমৰ আমি টেলিভিশ্যন চেনেল লৈ আছোঁ, আমাৰ টেলিভিশ্যন চেনেল চাওক, GTV নাচাব, ষ্টাৰ TV নাচাব, কালাৰ্ছ নাচাব। আমিতো কেতিয়াও কোৱা নাই যে এইটো অসমৰ অসমীয়া টেলিভিশ্যন চেনেল, গতিকে আপোনালোকে ষ্টাৰ নাচাব, আপোনালোকে হিন্দী নাচাব, আপোনালোকে হিন্দী চিনেমা ছনী মেক্সত চিনেমা নাচাব, আপোনালোকে HBO চিনেমা নাচাব, আমাৰ অসমীয়া চেনেল চাওক। আমিতো কেতিয়াও কোৱা নাই, কোৱাটো উচিত নহয়। এতিয়া কথা হ'লে মোৰ চেনেলটো কেতিয়া চাব? যদিহে মই সেই হিন্দী চেনেল বা ইংৰাজী চেনেলটোৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি তেওঁলোকৰ সৈতে তেওঁলোকৰ দৰে নহ'লেও, তেওঁলোকৰ সমপৰ্যায়ৰ নহ'লেও তেওঁলোকৰ সৈতে প্ৰতিযোগিতা কৰিব পৰা এটা টেলিভিশ্যন চেনেল আপোনালোকৰ সন্মুখত দাঙি ধৰিব পাৰোঁ। আৰু সেই একেটা কথাই মই অসমীয়া চিনেমাৰ প্ৰযোজক পৰিচালকক কওঁ যে আপোনাৰ চিনেমাখন অসমীয়াৰ বাবে মই চাবলৈ নাযাওঁ। অসমীয়াৰ বাবে মই আপোনাৰ চিনেমাখন চাবলৈ গ'লে মোকতো সস্তাত আপুনি চাবলৈ নিদিয়ে। এখন হিন্দী চিনেমা চাবলৈ গ'লে অনুৰাধাত মই যদি বক্সত 250 টকা টিকেট লৈ কাটিব লাগে, আপুনি অসমীয়া চিনেমাৰ কাৰণে মই 20 টকাততো আপুনি চাব নিদিয়ে, মইতো 250 টকা লৈ কাটিব লাগে। গতিকে মই কিয় আপোনাৰ অসমীয়া চিনেমাখন চাম যদিহে অসমীয়া চিনেমাখন ভাল নহয়? কিন্তু জুবিন গাৰ্গক ধন্যবাদ। জুবিন গাৰ্গক কণ্ঠশিল্পী হিচাপে মই আজি 20-25 বছৰ আগৰ পৰা চিনি পাওঁ। জুবিন যেতিয়ালৈকে গীত গোৱা নাছিল তেতিয়াৰ পৰা জুবিনৰ লগত মোৰ ভাল বন্ধুত্ব। জুবিনে ভাল অভিনয় কৰে, মই পুনৰ কৈছোঁ, জুবিনে ভাল অভিনয় কৰে। অসমৰ তথাকথিত বৰ্তমানৰ বহুকেইজন হিৰোতকৈ জুবিনৰ অভিনয় ভাল। জুবিনৰ অভিনয় অতি স্বাভাৱিক, এজন স্বাভাৱিকভাৱে যিধৰণে কথা ক'ব লাগে তেনেধৰণে কথা কয়। জুবিনে ইয়াৰ পূৰ্বে গানে কি আনে ছবিখনৰ জৰিয়তে নিজৰ অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰি দেখুৱাইছে। জুবিন গাৰ্গৰ মিছন চাইনা যেতিয়া কৰিছিল, আচলতে সমগ্ৰ ঘটনাটো কৈছোঁ, এটা অনানুষ্ঠানিক ঘটনা। চিনেমাখন আৰম্ভ কৰাৰ পূৰ্বে এদিন জুবিনে ৰাতি মোৰ লগত কথা কৈছিল, আমি দুটা বহি আছিলোঁ। জুবিনে ক'লে যে বন্ধু এখন চিনেমা বনাব খুজিছোঁ। মই কি চিনেমা? কৈছোঁ মিছন চাইনা। মই কৈছোঁ বঢ়িয়া হ'ব, কৈছে একদম বেলেগ ধৰণৰ চিনেমা বনাম, চিনেমাখনত মই সাংঘাতিক মানে অসমত নোহোৱা এখন চিনেমা বনাম, হলিউডৰ ষ্টাইলত বনাম। মই বোলো কি হ'ব সেই কাহিনীটো অলপ মোক বুজালে। আৰু জুবিনে ক'লে চিনেমাখনত জুবিনে কৰ্ণেলৰ ৰোল প্লে' কৰিব। তেতিয়া মই বোলো জুবিন তুমি যদি কৰ্ণেলৰ ৰোল প্লে' কৰা মোকো এটা ৰোল দিবা। কৈছে হ'ব তোমাকো দিম। তুমি কৰ্ণেল হ'বা, মোক মেজৰৰ ৰোল এটা দিবা। জুবিনে মোক মূৰৰ পৰা ভৰিলৈকে চালে, চাই ক'লে তুমি মেজৰ? তেতিয়া মই জুবিনৰ মূৰৰ পৰা ভৰিলৈকে চালোঁ। মই কৈছোঁ তুমি কৰ্ণেল? তুমি এইটো চেহেৰাত যদি কৰ্ণেল হ'ব পৰা মই মেজৰ হ'ব নোৱাৰিম কিয়? জুবিনে হাঁহি উৰুৱাই দিলে। আৰু পৰৱৰ্তী সময়ত জুবিনে যেতিয়া মিছন চাইনা উলিয়ালে, যিদিনা মুহূৰ্ত আছিল, মুহূৰ্তৰ আগতে জুবিনে মোক ফোন কৰিলে যে অতনু তোমাৰ ৰোল এটা আছে, তুমি আহিবা। আৰু মই অভিনয় কৰিলোঁ। আৰু আজি চালোঁ মই হাফ টাইমলৈকে মই 2-3বাৰ ওলাইছোঁ। থেংক ইউ জুবিন। এটা ডাইলেগ আছে কিন্তু মোক কাটা নাই হা, মই ওলাইছোঁ। জুবিনে মোক কাট কৰি দিয়া নাই, আনকি প্ৰমোটো জুবিনে মোক উলিয়াইছে। মই ওলাইছোঁ বাবে জুবিনৰ চিনেমাখন ভাল বুলি মই ক'ব বিচৰা নাই। এতিয়া মই চিনেমাখনৰ এটা ৰিভিউ, এটা সমালোচনা আপোনালোকক দিব বিচাৰিছোঁ, যিহেতু সমগ্ৰ অসমৰ দৰ্শকে কাইলৈ চিনেমাখন চাব। সমগ্ৰ অসমৰ দৰ্শকে চিনেমাখন চাবলৈ সাজু হৈ আছে। এসপ্তাহৰ বাবে বহু চিনেমা হল বুক হৈ আছে। প্ৰথম কথা হ'ল জুবিনৰ মিছন চাইনা আন অসমীয়া ছবিতকৈ পাৰ্থক্য কিহৰ? যে প্ৰথম কথা, ইয়াত জুবিনে চালু লেংগুৱেজ ইউজ কৰিছে, ব্যৱহাৰিক শব্দ ব্যৱহাৰ কৰিছে। য'ত অসমীয়া তোমাৰ পৈতৃক সম্পত্তি কি, তোমাৰ পিতৃক মই গুলিয়াই মাৰিম, জন্মসূত্ৰে অমুক সূত্ৰে মই এই সম্পত্তি লাভ কৰিছোঁ, তোমাৰ নিচিনা দুষ্কৃতিকাৰী মই গুলিয়াই হত্যা কৰিম, এনেধৰণৰ ডাইলেগ থাকে। এইবিলাক ডাইলেগ নাই, ইয়াত সম্পূৰ্ণ নেচাৰেল ডাইলেগ। আপুনি মই যি কথা পাতোঁ সেইবোৰ শব্দ ব্যৱহাৰ কৰিছে। স্ক্ৰিপ্ট ছুপাৰ, জুবিনৰ স্ক্ৰিপ্ট সুন্দৰ, অতি সুন্দৰ। কেমেৰাৰ কাম খুবেই ভাল হৈছে। কেমেৰা চালে আপুনি বম্বে কি হলিউডৰ চিনেমাৰ লগতে বহু ক্ষেত্ৰত তুলনা কৰিব পাৰিব। মই ইণ্টাৰভিউ লগাইছোঁ, ইণ্টাৰভিউৰ পিছত আৰু কেমেৰাৰ কাম আছে, সেইখিনিৰ বিষয়ে মই নাজানো, কিন্তু যিখিনি দেখিলোঁ খুব ভাল লাগিল। দ্বিতীয়তে হাস্যৰসো ইয়াত প্ৰয়োগ কৰা হৈছে, সাধাৰণ দৰ্শকে চাই ভাল পাব যে সুন্দৰভাৱে অতি প্ৰয়োগ কৰিলে। আৰু আটাইতকৈ ডাঙৰ কথা, চিনেমাখন সাংঘাতিক ফাষ্ট। মই এটা উদাহৰণ দিছোঁ, অসমীয়া চিনেমাত সাধাৰণতে বলপূৰ্বক গান প্ৰয়োগ কৰা হয়। ইয়াত এইটো জ্বলে কপালত কি আছিল, দিল্লী জ্বলে সেই গীতটো আছিল, যথেষ্ট জনপ্ৰিয় গীত। সেই গীতটো আচলতে জুবিনে গোটেই গীতটো ব্যৱহাৰ কৰিব পাৰিলে। আপোনালোকে প্ৰমোদ ইতিমধ্যে গানটো আপোনালোকে দেখিছে, টেলিভিশ্যন চেনেলত বাজিছে। কিন্তু সুন্দৰ কথা, চিনেমাখনত গানটোৰ প্ৰয়োজন সাংঘাতিকভাৱে আছিল বুলি জুবিনে ভবা নাছিল। গোটেই গানটো ব্যৱহাৰ নকৰি অকণমান সময় গানটো ব্যৱহাৰ কৰিলে, সেইটো খুব ভাল লাগিছিল। আৰু খুব ফাষ্ট হৈছে চিনেমাখন। আৰু কেমেৰা অতি সুন্দৰ হৈছে, ডাইৰেকশ্যন অতি সুন্দৰ, সংলাপ অতি সুন্দৰ। মই এটা বেয়া পাইছোঁ, মই লাইট ক'ৰবাত প্ৰয়োগ মই অলপ বেয়া পাইছোঁ। লাইটৰ প্ৰয়োগ আৰু অলপ ভাল হ'লে ভাল আছিল। লাইটত ক'ৰবাত মই কম দেখা পাইছোঁ, হয়তো ইণ্টাৰভিউৰ পিছত ভাল হ'ব। আৰু জুবিন হওক, দিকম হওক, আমাৰ নিপন দাৰ সিদ্ধাৰ্থ হওক, বা অভিনেত্ৰীকেইগৰাকী হওক, আটাইকেইজনে ভাল পাইছে, ভাল কৰিছে। গতিকে মই ৰাইজক আহ্বান জনাইছোঁ, জুবিন গাৰ্গৰ মিছন চাইনা চাবলৈ আপোনালোক সকলো আগবাঢ়ি আহক। এইবাবেই নহয় যে এইখন অসমীয়া চিনেমা হ'লে আপোনালোকে চাবলৈ নাযাব, যদিহে বেয়া হয়। মাজতে এখন অসমীয়া চিনেমা দেখিলোঁ, কি নামটো মই ক'বলৈ বেয়া পাইছোঁ, গুৱাহাটীত 5খন নে 10খন পোষ্টাৰ লগালে।
লগাই পেলাই হলত নচলোৱাৰ পিছত উজনি অসমৰ এখন চহৰত তেওঁলোকে বিৰাট ধৰ্ণা দিছে, অসমীয়া চিনেমা নচলে কিয়, অসমীয়া চিনেমা নচলে কিয়। আৰে তেনেকুৱা অসমীয়া চিনেমা চলাম কিয়, আৰু তেনেকুৱা অসমীয়া চিনেমা আমি চাম কিয়। কিন্তু জুবিন গাৰ্গৰ মিছন চাইনা চাম, কিন্তু ৰ'ব, মিছন চাইনা চাবলৈ আপুনি দৌৰি যাম মিছন চাইনা চাম বুলি কৈছিল। মই দৌৰি গৈছিলোঁ মিছন চাইনা চাবলৈ 7:30 6:30 গৈছিলোঁ। গৈ গম পালোঁ যে মিছন চাইনা 9:10 হ'ব, চিনেমাৰ টাইমিং সলনি হৈছে। আকৌ দৌৰি ঘৰলৈ আহিলে, আকৌ দৌৰি উভতি গ'লোঁ। গতিকে দৌৰি নহ'লেও লাহে যাব, দৌৰি গৈ আপুনি প্ৰথম দিনা টিকট নাপাব পাৰে, সময় আছে। গতিকে মিছন চাইনা চাব, এখন ভাল চিনেমা হৈছে। জুবিন গাৰ্গলৈ শুভেচ্ছা থাকিল, সমগ্ৰ ইউনিটলৈ শুভেচ্ছা থাকিল। পূজাৰ আগে এখন ভাল অসমীয়া চিনেমা আপোনালোকে লাভ কৰিব বুলি আশা কৰোঁ। ধন্যবাদ, শুভৰাত্ৰি।